हेलो गाइस मैं संजीव गगৈ সকলোকে এই চেনেলটিলৈ স্বাগতম জনাইছো। আপোনালোক হয়তো বহুতে জানে মই ইউটিউবৰ লগতে ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিঙৰ লগতো জড়িত আছো আৰু মই ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিঙৰ লগত কিয় জড়িত হলো গুটেখিনি কথা আজি আপোনালোকৰ আগত মই অৱগত কৰিম। গতিকে আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণ শেষলৈকে চাব, কতো স্কিপ নকৰিব। আপোনালোকে এটা কথা লক্ষ্য কৰিছে নে নাজানো, ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিঙক লৈ আজি তাৰিখত আমাৰ সমাজত নেগেটিভ ধাৰণাটো বহুত বেছি পৰি আছে। কাৰণ আপোনালোকে মন কৰিব ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিংটো হয় কি আসলতে এক নুচুৱা নেমেলাকে বহু লোকে এক কৈ আছে টুপি পিন্ধোৱা বিজনেছ ঠগামী বিজনেছ বুলি। আৰু সেই একেটা বিজনেছকে আজি বিশ্বই আকোৱালি লৈছে, এক বিশ্ব সন্মান দিছে, বিশ্বই এক জিন্দাবাদ বুলি কৈছে। আৰু আমাৰ সমাজত কৈ আছে এক টুপি পিন্ধোৱা বিজনেছ ঠগামী বিজনেছ বুলি। আজি যদি আপোনালোকে গুগলত সাৰ্চ কৰে 21st century fastest growing industry কি বুলি যদি সাৰ্চ কৰে তেনেহ'লে আপোনালোকক গুগলে কৈ দিব ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিং বুলি। বহুত ইণ্ডাষ্ট্ৰি আছে, কিন্তু গুগলে ডাইৰেক্ট সেলিং নেটৱৰ্ক ইণ্ডাষ্ট্ৰি কথা কিয় ক'লে, ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিঙৰ কথা কিয় ক'লে, আপোনালোকে কথাটো যদি অকণমান লক্ষ্য কৰে গম পাব। আজি দেখত আমাৰ সমাজত যদি বহুত নেগেটিভটো হৈ আছে, এইটো কাৰণে হৈ আছে কাৰণ ইয়াৰ ওপৰত ভালদৰে কোনেও অধ্যয়ন কৰা নাই আচলতে নেটৱৰ্ক মাৰ্কেটিংটো হয় কি। মই আপোনালোকক আজি এই ভিডিঅ'টিত যিমানখিনি পাৰোঁ আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম আচলতে ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিং হয় কি। মই ডাইৰেক্ট সেলিং নেটৱৰ্ক মাৰ্কেটিঙলৈ অহাৰ আগত এটা সমীক্ষা চাইছিলোঁ আৰু সেই সমীক্ষাটো আছিল এটা 20 বছৰীয়া পৰিকল্পনা, এটা মধ্যবিত্ত পৰিয়ালক লৈ কিনে কৰা পৰিকল্পনা হয়। আৰু সেই সমীক্ষাটো সম্পূৰ্ণ ৰিচাৰ্চ কৰি উলিয়াইছিল মণ্টেক সিং আহলুৱালিয়াই। আৰু তেখেতে সেই সমীক্ষাটোত দেখাইছিল যে তাহানি এটা মধ্যবিত্ত পৰিয়ালক চলিবলৈ কিমান টকা পইচাৰ প্ৰয়োজন হৈছিল আৰু বৰ্তমান কিমান টকা পইচাৰ প্ৰয়োজন হৈ আছে আৰু ভৱিষ্যতে কিমান টকা পইচাৰ প্ৰয়োজন হ'ব। আজি আপোনালোকে এই ভিডিঅ'টি সম্পূৰ্ণ শেষলৈকে চালে কথাখিনি গোটেইখিনি বুজি পাব। আৰু মই আপোনালোকৰ মোবাইল স্ক্ৰীনত দেখুৱাই আছোঁ, ইয়াত দেখাইছে যে 1940 চনত এটা ফেমিলি চলিবলৈ কৈছে এটকা এটা প্ৰয়োজন হৈছিল। কথাটো শুনাৰ লগে লগে হয়তো বহুতৰ সাধু কথা নিচিনা লাগিব পাৰে। যদিও সাধু কথা নিচিনা লাগিছে এই কথাটি, কিন্তু সম্পূৰ্ণ সত্য। সেইটো সময়ছোৱালৈ যদি আপুনি ঘূৰি যায় তেনেহ'লে গম পাব মানুহৰ সংখ্যা সেইটো সময়ত এটা ফেমিলিত আছিল 1 পৰা প্ৰায় 15-16 জন ব্যক্তি আছিল। আৰু সেই সময়ছোৱাত এটকাত এইটো কাৰণে চলিব পাৰিছিল, সেইটো সময়ত আছিল বিনিময় প্ৰথা, বস্তু বদলি মানুহে বস্তু লৈছিল দিছিল, ঠিক সেইদৰে সেইটো সময়ত তেনেকৈ চলি গৈছিল। ঠিক তেনেকৈ 1960 চনত দৰকাৰ হ'ল 10 টকা এটা, সেই একেটা ফেমিলিকে 1960 চনত 10 টকা এটা প্ৰয়োজন হ'ল। আৰু সেই একেটা ফেমিলিকে 1980 চনত 100 টকা এটা প্ৰয়োজন হ'ল। আৰু সেই একেটা ফেমিলিকে 2000 চনত 1000 টকা এটা প্ৰয়োজন হ'ল। আৰু সেই একেটা ফেমিলিকে 2020 চনত 10,000 টকা এটা প্ৰয়োজন হ'ল। আপোনালোকে এই সূত্ৰটো 1940ৰ পৰা 2020লৈকে যদি চাই ইয়াত দেখাই আছে মানে প্ৰত্যেক 20 বছৰ মূৰে মূৰে পইচাৰ পৰিমাণটো বাঢ়ি গৈ আছে। যদি মানুহৰ সংখ্যা চাই তেনেহ'লে তেতিয়াৰ পৰা যদি মানুহৰ সংখ্যাটো আপোনালোকে চাই তেনেহ'লে মানুহৰ সংখ্যাটো কমি আহি আছে। আৰু আজি দেখত আপোনালোকে ভালদৰে গম পায় এটা ফেমিলিত 1 পৰা 3-4 জন ব্যক্তি। মন কৰক মানুহৰ সংখ্যা কমি আহিল, পইচা পৰিমাণ কমিব লাগিছিল, কিন্তু পইচাৰ পৰিমাণটো বাঢ়ি গৈহে থাকিল। আজি আমি সকলোৱে গম পাওঁ, আমি 2020 চনটো সকলোৱে গৰকি আহিছোঁ। আজি দেখত আমাৰ মধ্যবিত্ত নিচিনা পৰিয়ালক চলিবলৈ 10,000 টকা এটা প্ৰয়োজন হৈ আছে, বা 10,000 টকাত আমি যেনে তেনে চলি আছোঁ, বা এইটো আমাক যেনেকৈ হ'লেও 10,000 টকাটো আজি দেখত আমাক লাগে। যদিও কোনোবাই 10,000 টকাটো ইনকম কৰা নাই, তথাপিও কিন্তু আপোনাৰ ঘৰৰ পৰা কোনোবা প্ৰকাৰে কিন্তু আপোনাৰ ঘৰৰ পৰা 10,000 টকাটো ওলাই গৈ আছে। আজি তাৰিখৰ পৰা যদি আপুনি হিচাপ কৰে আপোনাৰ ঘৰৰ A to Z খৰচ, তেনেহ'লে আপুনি 10,000তকৈ হয়তো বেছি আপোনাৰ ঘৰৰ পৰা ওলাই যোৱা হিচাপটো আপুনি উলিয়াব পাৰিব। আৰু এই যে 10,000 টকাটো যে আমি বহুত বেছি বুলি ভাবি আছোঁ, কিন্তু এই 10,000 টকাটো এনেকুৱা নহয় আমি যে এটা লাক্সাৰী জীৱন কটাম, আমি লওঁ বোলা বস্তুটো ল'ব পাৰিম, খাওঁ বোলা বস্তুটো খাব পাৰিম, কাৰোবাক দিওঁ বোলা বস্তুটো দিব পাৰিম, এনেকুৱা নহয়। আমাৰ যে কিবা এটা বিপদ হ'লে আমি সেই বিপদটোৰ পৰা বিপদটো সমাধান কৰিব পাৰিম, সেনেকুৱা নহয়। মানে 10,000টো যোনে ইনকম কৰি ঘৰখন চলাই আছে সিহঁতে এই কথাটো বেছি অনুভৱ কৰিব পাৰিব যে সেই 10,000 টকাত কেনেকৈ মানে চেপি মেলি চলি থকা হৈছে। এনেকৈ যদি প্ৰত্যেক 20 বছৰ মূৰে 10% হাৰত পইচা পৰিমাণটো যদি বাঢ়ি গৈ থাকে, ঠিক তেনেকৈ কৈছে ইয়াত আহিবলগীয়া কৈছে 2020 পৰা 40ৰ ভিতৰত কৈছে 1 লাখ টকা এটা প্ৰয়োজন হ'ব বুলি কৈছে। 1 লাখ টকাটো কথা কৈ দিয়াৰ লগে লগে হয়তো বহুতো সপোন নিচিনা লাগিব পাৰে। মই বৰ্তমান কথা কৈ থকা নাই, মই 20 বছৰ পাছত কি হ'ব, 20 বছৰ পাছলৈ কি হ'ব আচলতে সেই কথাটোকহে কৈ আছোঁ। এই সূত্ৰটোৱে সম্পূৰ্ণ 1940ৰ পৰা 2000 চনলৈকে প্ৰমাণ কৰি দেখাই দিলে, 2020লৈকে প্ৰমাণ কৰি দেখাই দিলে যে আহিবলগীয়া 2020 পৰা 40ৰ ভিতৰত যে 1 লাখ টকাটো আমাক নালাগিব, এয়া কিমান আছে, নিশ্চয় লাগিব। আপোনালোকে যিহেতু এই সূত্ৰটো চাইছে, বুজি পাইছে, যিহেতু কৈছে যে আপুনি যিটো কাম কৰি আছে আজিৰ তাৰিখত সেই কামটোৰ পৰা যদি ভৱিষ্যতে 1 লাখ টকা অহাৰ সম্ভাৱনা নাই, তেনেহ'লে আপুনি সেই সময়ছোৱাত কৈছে বিপদৰ সন্মুখীন হ'ব লাগিব। যদিহে আপুনি
কৰি থকা কামটোৰ পৰা যদি 1 লাখ টকা অহাৰ সম্ভাৱনা আছে তেনেহ'লে আপুনি সেই সময়ছোৱাত আপুনি আজি দেশত যেনেকৈ চলি আছে ঠিক সেই সময়ত আপুনি চলি যাব পাৰিব বুলি কৈছে। আপুনি আজি যিটো কাম কৰি আছে সেইটো কামৰ পৰা যদি ভৱিষ্যতে 1 লাখ টকা অহাৰ সম্ভাৱনা নাই তেনেহ'লে আপোনাক কৈছে আৰু এটা কাম প্লাছ কৰি ল'ব কৈছে। সেই কামটো কৰিও যদি ভৱিষ্যতে 1 লাখ টকা অহাৰ ৰাস্তা বা সম্ভাৱনা নাই তেনেহ'লে আপোনাক আৰু এটা কাম প্লাছ কৰিব কৈছে। এইখিনিতে আপুনি এটা মন কৰিব লাগিব, আপুনি মানুহ এজনহে, আপুনি এটা কামত সময় দিবই পৰা নাই, এটা কাম কৰোঁতে বহুত দুখ কষ্ট হৈছে, এটা কামতে আমি ভালদৰে সময় দিব পৰা নাই, আৰু এগালমান আমি কাম লৈ কেনেকৈ চলাম বা কেনেকৈ কৰিম। যে ভৱিষ্যতে কৈছে আমাক 1 লাখ টকা এটা লাগিবই আমাৰ নিচিনা মধ্যবিত্ত পৰিয়ালক চলিবলৈ। তো এনেকুৱানো আমি কি কাম কৰিম যাতে আমি সেই 1 লাখ টকাটো যাতে আমি ভৱিষ্যতে আনিব পাৰোঁ। কাৰণ আমাক সূত্ৰটোৱে কৈ দিছে যে 1 লাখ টকা নহ'লে আমি সেই ভৱিষ্যতে আমি সেই 2020 পৰা 40ৰ ভিতৰত আমি বিপদৰ সন্মুখীন হ'ব লাগিব বুলি কৈছে। এতিয়া আমি ইয়াকো চোৱা প্ৰয়োজন আছে যে মানুহেনো কি কাম কৰি টকা পইচা উপাৰ্জন কৰে। ৱৰ্ল্ডত এখন গিনিজ বুকৰ ৰেকৰ্ড পোৱা বুক আছিল। বুকখনৰ নাম আছে ৰিচ ডেড পুৰ ডেড, অৰ্থাৎ ধনী দেউতা দুখীয়া দেউতা, আৰু সেই বুকখন লিখি উলিয়াইছিল ৰবাৰ্ট টি কিয়চাকিয়ে। সেই বুকখনে দেখুৱাইছে, সেই বুকখনে কৈছে যে আমি দুখীয়াসকলেও তাহানিৰ পৰা কাম কৰি আছোঁ আজি তাৰিখলৈকে, আৰু ধনীসকলেও তাহানিৰ পৰা আজি তাৰিখলৈকে কাম কৰি আছে, কিন্তু দুখীয়াসকলে আমি যিখিনি কাম কৰিছোঁ সেই একেখিনি কামকে ধনীসকলেও কৰি আছে, কিন্তু আমি দুখীয়াসকলে সদায় দুখীয়া হৈ আছোঁ, কিন্তু ধনীসকলে সদায় ধনী হৈ গৈ আছে। এইটো কিয় হৈছে? ইয়াত দেখাইছে যে মানুহে কি প্ৰকাৰে কাম কৰিব পাৰে, আৰু ইয়াত কৈছে যে মানুহে কৈছে জীৱনত যদি টকা পইচাৰ কাৰণে যদি কাম কৰে তেনেহ'লে 4টা পদ্ধতিয়েহে কাম কৰে বুলি কৈছে। 4টা পদ্ধতিয়ে কাম কৰিহে টকা পইচা উপাৰ্জন কৰে বুলি কৈছে। আৰু সেই পদ্ধতি 4টা পদ্ধতি বাহিৰে 5তম পদ্ধতি নাই বুলি কৈছে। এতিয়া সেই পদ্ধতিকেইটা কি মই আপোনালোকক মোবাইল স্ক্ৰীণত দেখুৱাই আছোঁ। আৰু সেই পদ্ধতিকেইটা হৈছে 1 নম্বৰত কৈছে ই, আৰু 2 নম্বৰত কৈছে এছ, আৰু 3 নম্বৰত বি, আৰু 4 নম্বৰত আই বুলি কৈছে, অৰ্থাৎ ESBI। এতিয়া ESBI হয় কি? ই মানে হৈছে এমপ্লয় যিসকল চাকৰিয়াল, আৰু এছ হৈছে চেল্ফ এমপ্লয়। কোনোবা বোলে ডক্টৰ এজনে প্ৰাইভেট চেম্বাৰখনত বহি আছে, কোনোবাই বোলে ঠেলা চলাইছে, ৰিক্সা চলাইছে, দোকান দিছে, কোনোবাই চুৰ কৰিছে, ডকাইত কৰিছে, এইসকলক কৈছে চেল্ফ এমপ্লয়। মানে আমি সকলোৱে বিভিন্ন কামৰ লগত জড়িত হৈ আছোঁ, কিবা এটা কাম কৰি আছোঁ, এইসকলক কৈছে চেল্ফ এমপ্লয়। আৰু বি মানে হৈছে বিগ বিজনেছমেন সেইসকলক কৈছে যিসকলে এটা কোটি টকা ইনভেষ্ট কৰি এটা ইণ্ডাষ্ট্ৰি খোলে, আৰু সেই ইণ্ডাষ্ট্ৰিত হাজাৰ লাখ মানুহ ৰাখি লৈ কাম কৰে, তাকে কৈছে বিজনেছমেন বুলি কৈছে। আৰু আই হৈছে ইনভেষ্টৰ কোনসকল? এতিয়া সেই কোটিটকীয়া প্লেনিঙত ইনভেষ্টৰসকলে কোটি টকা পইচা ইনভেষ্ট কৰে, আৰু তাৰ পৰা সুদ আদায় কৰি চলি থাকে, তাকে কৈছে ইনভেষ্টমেণ্ট। আমি যেনেকৈ ধৰিব পাৰোঁ উদাহৰণস্বৰূপে বেংকবিলাক হৈছে ইনভেষ্টৰ হয়। আৰু এই সূত্ৰটোৱে ES কেটেগৰী আৰু BI কেটেগৰী দুভাগ কৰি পেলালে। ES কেটেগৰী ভাগ কৰি কিনে পাইছে 95% মানুহ, আৰু BI কেটেগৰীক ভাগ কৰি পাইছে মানুহৰ সংখ্যা অনলি 5% মানুহ। আৰু এই সূত্ৰটোৱে আকৌ এই মানুহখিনিৰ টকা পইচা সা সম্পত্তিখিনিও ভগাই পেলাইছে। ES কেটেগৰীৰ ফালে যিহেতু 95% মানুহ আছে, আৰু 95% মানুহৰ হাততে কৈছে অনলি 5% টকা পইচা সা সম্পত্তি আছে, আৰু 5% মানুহৰ হাততে কৈছে 95% টকা পইচা সা সম্পত্তি আছে। এইটো কিয় হ'ব পাইছে? মানে আমি যে সদায় আমিও একেখিনি কাম কৰি আছোঁ, ধনীসকলেও একেখিনিয়ে কাম কৰি আছে, কিন্তু আমি সদায় দুখীয়া হৈ গৈছোঁ, ধনীসকলে সদায় ধনী হৈ গৈ আছে। নিশ্চয় ইয়াত কিবা এটা কাৰণ আছে, কাৰণ অজস্ৰ মানুহ ES কেটেগৰীৰ ফালে আছে, অজস্ৰ মানুহ থাকিও, অজস্ৰ বিভিন্ন কাম কৰি থাকিও এইটো কেটেগৰীত মন কৰক পইচা পাতি 5% আছে, আৰু 5% মানুহৰ হাতত 95% টকা পইচা সা সম্পত্তি গুচি গৈছে। তো এইটো কিয় হৈ আছে? তো ইয়াকো আমি বুজাৰ প্ৰয়োজন আছে। এতিয়া মন কৰিব, ES কেটেগৰীৰ মানুহে কৰে কৈছে ইণ্ডিভিজুৱেল ৱৰ্ক, তাৰমানে অকলে কাম কৰে, আৰু BI কেটেগৰীৰ মানুহে কৰে কৈছে টিম ৱৰ্ক, মানে অকলে নকৰে, সিহঁতে এটা টিম লৈ কাম কৰে বুলি কৈছে। এতিয়া আমি এটা মন কৰিবলগীয়া কথা হ'ল যে দিনটোত ভগৱানে আমাক 24 ঘণ্টা এটা সময় দিছে, আৰু সেই 24 ঘণ্টাটো এনেকুৱা নহয় যে কাৰোবাক কম দিছে কাৰোবাক বেছি দিছে, সেনেকুৱা নহয়, সকলোকে 24 ঘণ্টাটো সমানে দিছে ভগৱানে। আৰু সেই 24 ঘণ্টাৰ তুলনাত আমি যদি ES কেটেগৰীত আছোঁ তেনেহ'লে আমি সেই 24 ঘণ্টাৰ তুলনাত দিনটোত কেইঘণ্টা কাম কৰিম? 8ৰ পৰা 10 ঘণ্টা, বা মেক্সিমাম 12 ঘণ্টা আমি কাম কৰিব পাৰিম, কাৰণ আমি সেই 24 ঘণ্টাৰ ভিতৰতে কাম কৰি আমি কাম কৰিব লাগিব, নিজৰ খোৱা বোৱা কৰিব লাগিব, নিজৰ স্বাস্থ্য যতন ল'ব লাগিব, ইত্যাদি কিছুমান কাম থাকে।
তো 24 ঘণ্টাৰ তুলনাত আমি ম্যাক্সিমাম টু ম্যাক্সিমাম 8 পৰা 10 10 পৰা 12 ঘণ্টা আমি কাম কৰিব পাৰোঁ এতিয়া কৈছে 8 পৰা 10 ঘণ্টা যদি আপুনি কাম কৰিছে বা 12 ঘণ্টা কাম কৰিছে 24 ঘণ্টাৰ তুলনাত মানে এই কামটো কি এটা লিমিটেড সময় তাৰমানে লিমিটেড আৱাৰ্ছ হয় মানে আমি লিমিটেড এটা সময় কাম কৰিছো যদি আপুনি লিমিটেড সময় কাম কৰে তেনেহলে আপোনাৰ ইনকাম কি হ'ব লিমিটেডে ইনকাম হ'ব কাৰণ কোৱা হৈছে টাইম ইজ মানি আপুনি যিমান সময় কাম কৰিব সিমান সময় ইনকাম পাব যেনিবা আজি আপুনি হাজিৰা কৰি আছে আপুনি 8 ঘণ্টা কৰিছে 8 ঘণ্টা ইনকাম পাইছে যদি আপুনি আৰু 2 ঘণ্টা যদি ওভাৰ টাইম কৰিছে সেই ওভাৰ টাইমৰ পইচা পাইছে যদি আপুনি আৰু 2 ঘণ্টা ওভাৰ টাইম কৰিছে তেনেহলে আপুনি সেই ওভাৰ টাইমৰ পইচাও পাইছে মানে আপুনি যিমান সময় কাম কৰিব আপুনি সিমান সময় টকা পইচা উপাৰ্জন কৰিব বুলি কৈছে ইয়াত আৰু ইফালে যদি চাই বিআই কেটেগৰী মানুহে কি কৰে এটা বিআই কেটেগৰী মানুহে কৰে টিম ৱৰ্ক কাৰণ সিহঁতে অকলে নকৰে এটা আপোনালোকক বুজাবৰ কাৰণে মই ধৰি লৈছো মুকেশ আম্বানী আপোনালোকে মোবাইল স্ক্ৰিনত দেখি আছে যেটো 00 এটা ত্ৰিভুজৰ নিচিনা মই সিম্বল এটা আঁকি থৈছো আৰু এই সিম্বলটোৰ দ্বাৰা মই বুজাবলৈ চেষ্টা কৰিম একেবাৰে ওপৰ 0 টো ধৰি লওক মুকেশ আম্বানী তলত 10000 মানুহ আছে মই ধৰি লৈছো বহুত লাখ লাখ মানুহে কাম কৰি আছে মই আপোনালোকক জাস্ট বুজাবৰ কাৰণে 10000 মানুহ ধৰি লৈছো মুকেশ আম্বানীৰ লগত 10000 মানুহে কাম কৰি আছে আৰু সেই 10000 মানুহে এদিনত 8 ঘণ্টাকেও যদি কাম কৰে তেনেহলে মুকেশ আম্বানীৰ কাৰণে হৈ যায় 80000 ঘণ্টা আৰু এই 80000 ঘণ্টাটো লিমিটেড সময় না আনলিমিটেড সময় নিশ্চয় আনলিমিটেড আৱাৰ্ছ হয় কাৰণ 80000 ঘণ্টাটো ভগৱানে দিছিলে মুকেশ আম্বানীকো 24 ঘণ্টাটো মুকেশ আম্বানী 80000 ঘণ্টালৈ কনভাৰ্ট কৰি ল'লে আৰু এই সময়টো হৈছে আনলিমিটেড সময় আনলিমিটেড আৱাৰ্ছ যদি আনলিমিটেড আৱাৰ্ছৰ কাম হয় তেনেহলে ইনকাম কি হ'ব নিশ্চয় আনলিমিটেডে ইনকাম হ'ব হেকনে কোৱা হৈছে যে ইএছ কেটেগৰী মানুহে কৰে ইন্ডিভিজুৱেল ৱৰ্ক কোৱাৰ কাৰণে লিমিটেড সময় কাম কৰে লিমিটেড সময় কাম কৰাৰ কাৰণে লিমিটেড ইনকাম কৰে আৰু বিআই কেটেগৰী মানুহে টিম ৱৰ্ক কৰে টিম ৱৰ্ক কৰাৰ কাৰণে আনলিমিটেড সময় কাম হয় আনলিমিটেড সময় কাম হোৱাৰ কাৰণে আনলিমিটেড ইনকাম কৰে বুলি কৈছে এতিয়া মন কৰিব আটাইতকৈ মানে জানিবলগীয়া কথাটো হৈছে বহুত বেছি গুৰুত্বপূৰ্ণ কথাটো হৈছে এক্টিভ ইনকাম আৰু পেসিভ ইনকাম এতিয়া এক্টিভ ইনকামনো কি আৰু পেসিভ ইনকামনো কি এক্টিভ ইনকাম কৰে কৈছে ইএছ কেটেগৰী মানুহে আৰু পেসিভ ইনকাম কৰে কৈছে বিআই কেটেগৰী মানুহে এতিয়া আমি ইয়াকো জনাৰ প্ৰয়োজন আছে এক্টিভ ইনকাম কি আৰু পেসিভ ইনকাম কি এক্টিভ ইনকাম হেতু কৈছে আপুনি যেতিয়ালৈকে কামৰ ক্ষেত্ৰৰ লগত জড়িত থাকিব তেতিয়ালৈকে আপোনাৰ ঘৰলৈ ইনকাম আহি থাকিব হেতুকে কৈছে এক্টিভ ইনকাম যিদিনাখনৰ পৰা আপুনি কামলৈ যাব নোৱাৰিব সেইদিনাখনৰ পৰা আপোনাৰ ঘৰলৈ ইনকাম অহা বন্ধ হ'ব হেতুকে কৈছে এক্টিভ ইনকাম মানে আপুনি যদি এজন প্ৰাইভেট ডক্টৰ আপুনি ৰোগী চালেহে ইনকাম পাব আপুনি যদি ৰোগী নাচাই ইনকাম নাপায় কৈছে হেতু এক্টিভ ইনকাম আৰু পেসিভ ইনকাম হেতু কৈছে আপুনি এটা সময় পৰিমৰি কাম কৰাৰ পিছত আপুনি কাম কৰিলো নকৰিলো আপোনাৰ ঘৰলৈ ইনকাম গৈ থকাটোকে কৈছে পেসিভ ইনকাম আপুনি সংখ্যাত থাকক বা নাথাকক আপোনাৰ ঘৰলৈ ইনকাম যোৱাটোকে কৈছে পেসিভ ইনকাম এতিয়া মন কৰিব আপোনালোকে নিজে সিদ্ধান্ত কৰিব আপোনালোকে আসলতে কোনটো ইনকাম বিচাৰে আপোনালোকে এক্টিভ বিচাৰে না পেসিভ বিচাৰে যদি এক্টিভ বিচাৰে তেনেহলে আপোনালোকে মৃত্যু আগমুহূৰ্তলৈকে কাম কৰি থাকিব লাগিব আৰু আপোনালোকে মানে অকলে কাম কৰি থাকিব লাগিব যদিহে আপোনালোকে পেসিভ ইনকাম লাগে আপোনালোকে কেইটামান বছৰ কাম কৰিয়ে আপোনালোকে আনলিমিটেড ইনকাম লৈ থাকিব পাৰিব পেসিভ ইনকাম লৈ থাকিব পাৰিব আপুনি কাম কৰিলো নকৰিলো আপোনাৰ ঘৰলৈ গৈ থকাটো হৈছে পেসিভ ইনকাম আপুনি এই ইনকামটো ল'ব পাৰিব আৰু এই ইনকামটো ল'ব হলে আপুনি বিআই কেটেগৰীলৈ আহিব লাগিব বুলি কৈছে এতিয়া মন কৰিব আমি বিজনেছমেন বা ইনভেষ্টৰ হওঁ বুলি ক'লে হ'ব নোৱাৰো যদি আমি ইনভেষ্টৰ হ'বলৈ যাওঁ আমাৰ হাতত কোটি কোটি টকা লাগিব আপোনাৰ মোৰ লগত কোটি টকা নাই গতিকে আপুনি মই ইনভেষ্টৰ হ'ব নোৱাৰো এতিয়া আমাৰ হাতত এটাই অপচন আছে আমি বিজনেছ কৰিব পাৰো এতিয়া বিজনেছ কৰো বুলি ক'লেও আমাৰ লগত কৈছে কেইটামান গুণ লাগিব আৰু সেই গুণকেইটানো কি মই আপোনালোকক নেক্সট পৰৱৰ্তী ভিডিঅ'টিত মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যেহেতু আজি ভিডিঅ'টি বহুত দীঘল হৈ গৈ আছে আৰু নেটৱৰ্ক মাৰ্কেটিঙক লৈ বহুতখিনি কথা ক'বলৈ মোৰ বাকি থাকি গ'ল নেক্সট ভিডিঅ'টিত মই আপোনালোকক ইয়া বিজনেছ কৰিবলৈ আমাক কি গুণ প্ৰয়োজন হ'ব বা বিজনেছ কৰিবলৈ কি আমাক লাগিব আৰু গোটেইখিনি কথা মই নেক্সট ভিডিঅ'টিত আপোনালোকৰ আগত অৱগত কৰিম আৰু আজি মই ইমানখিনিতে আপোনালোকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ